হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালেই আছে। তো যাওক, এয়া আমি কামপুৰ পালোহি। আমি গৈ আছোঁ নগাঁৱলৈ, মানে তাত মোৰ নানী ঘৰত জিকিৰ কৰাব। আৰিচাৰ মামা ঘৰত জিকিৰৰ দাৱাত দিছিলে আমাক। আমি গৈ আছোঁ, মা, আব্বা আৰু মই। আৰু ৰাস্তাৰ পৰা মাহীক উঠাই ল'লোঁ। এয়া মাহীৰ কোচত আৰিচাক দি দিলোঁ। আৰু এয়া ফাইনেলি আমি সেই নানী ঘৰত পাই গ'লোঁ। এয়া নানী ঘৰ। তো পিছত আহি গোটেইকেইটাক চালোঁ যে পূৰা কামত বিজি হৈ আছে। আৰু ইয়াত এয়া সিহঁতে ৰন্ধাৰ যোগাৰ কৰি আছে। আৰু এই মানুহজনে ৰান্ধিব, আৰু এজন মানুহ আছে। আৰু এয়া আমাৰ নানী দুজনী অলপ সহায় কৰি দি আছে এটা পাছত। আৰু ইয়াত মোৰ নিজৰ নানী হয় এইটো। আৰু এয়া গোটেইকেইটা সোপাই মানে কি ইয়াত বহি বহি কথা পাতি আছে। আৰু আমিও বহি কথা পাতি আছিলোঁ। নানা যি টোপনি গৈছে। আৰু এয়া ফাইনেলি ৰন্ধাৰ যোগাৰ হৈ গ'ল ৰান্ধিবলৈ। আৰু পিছত এয়া গোটেই সোপাই ইয়াত আড্ডা মাৰি আছিলে, গেমত পূৰা বিজি আছিলে। আৰু এয়া জিকিৰৰ আৱাজটো শুনি লওক। জিকিৰ কৰি আছে এইফালে, আৰু এইফালে পূৰা মানে বাঢ়ি আছে মানুহবিলাকক পাবলৈ মানুহবোৰক। আৰু ইয়াত গোটেই সোপাই দুৱাৰ কাৰণে বহি আছে, চব মুৰব্বী মানুহবিলাকে। আৰু আমি বেলেগ এটা ৰুমত বহি আছোঁ, সিহঁতে দুৱা ল'ব। আমি বেলেগ ৰুমত বহি আছিলোঁ, গোটেইকেইটা ব্ৰাদাৰ ছিষ্টাৰ গোটেই সোপাই ইয়াত বহি পেলাই মানে আমি পূৰা। আৰু পিছত ফাইনেলি খোৱা বোৱা হোৱাৰ পিছত আৰিচাক খোৱালোঁ, টোপনি গ'ল, আমিও টোপনি গ'লোঁ। পিছদিনাখন ৰাতি আমি আহোঁতে ৰাতি হ'ল। এয়া তো গুচি আহিলোঁ, বাই।